হেল্ল' গাইছ, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰায় 6:41 মানত আমাৰ সূৰ্যগ্ৰহণ আছিল। তাকে আজি গ্ৰহণ শেষ হোৱাৰ পাছত গা পা ধুই ফ্ৰেছ হৈ আপোনালোকে দেখিব পাৰিছে। এতিয়া এয়া মই পোৱালি গা পা ধুলে। অনু গা ধুলি না? অঁ কৈ দিয়া। ধুলো। আমাৰ ই পোৱালি ইয়াত খেলি আছে, মাকে কৰি আছে আপোনাৰ আজি কি বনাইছে আজি? মটৰ আলু দেখিব পাৰিছে আপোনালোকে, বিলাহী, মেগীটো আচ্ছা মেগী ইয়াত মিক্স কৰিব। অঁ মিমি ইয়াত মিক্স কৰিব চব্জিত। সেইটো কেনেকৈ হ'ব চব্জিটো? কিবা ক'ব বিচাৰিবনে? ক'ব লাগিব মছলা আছে। এতিয়া বিলাহীটো সিজিব। আপোনালোকে খাই পাইছেনে নাই নাজানো, কিন্তু এদিন খাই চাব। এতিয়া বস্তুটো সিজিব লাগিব। এতিয়া দিওঁ আদা পানী, আদা ৰচুন জিৰা। এতিয়া বস্তুটো সিজিলে মানে হৈ যাব। কি কৰিম ইয়াক চক আপোনালোকে কেনাই কি কৰ এইফালে এটা বহিলে আহ যাবই নিবিচাৰে। লাষ্ট পৰ্যায় এইটো আপোনাৰ সুন্দৰকৈ চাওঁ, এইটো হৈ গ'ল। এইটো আপুনি খাব পাৰিব অকণমান ভাতৰ লগত, কাৰণ ভাতৰ লগত খুৱাবতো। আপোনালোকে চাব পাৰিছে কালাৰটো দেখিছে নহয়, কালাৰটো চাওক। বাছ হৈ গ'ল। এতিয়া আমি ইমানেই, এতিয়া খাওঁ। ভাত উলিয়াওঁ। খাই বৈ শেষ। নেক্সট মৰ্ণিং লগ পাই আছোঁ আৰু